নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি সুৰজগতত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ উপজা দিন। তেখেতলৈ আজি উপজা দিনটোত অশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোতে তেখেতৰ জন্ম হৈছিলে, সেই হেতুকে আমি আজি আপোনালোকলৈ আগবঢ়াইছোঁ ভূপেন হাজৰিকাদেৱৰ এটি চমু পৰিচয়। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াৰ এখনাদী গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল। ডক্টৰ হাজৰিকাই তেওঁৰ সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰা লাভ কৰিছিল। এতিয়া আহোঁ ভূপেন হাজৰিকাদেৱৰ শিক্ষা জীৱনৰ কথা। ডক্টৰ হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1940 চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। 1942 চনত কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমিডিয়েট কলা বিভাগত পাছ কৰে আৰু 1944 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু 1946 চনত ৰাজনীতি বিজ্ঞানত স্নাতকৰ ডিগ্ৰী লাভ কৰে। ৰোল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়া এডাল্ট এডুকেশ্যন বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। তেখেতে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচ্চিত্ৰ ভূমিকাৰ অধ্যয়নৰ বাবে লিছল ফেলোশ্বিপ লাভ কৰিছিল। এতিয়া আহোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কৰ্মজীৱন। হাজৰিকাই কিছুদিন বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। 1948 চনত গুৱাহাটী অনাথাৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত উক্ত অনুষ্ঠানৰ সৈতে তেওঁ জড়িত হৈছিল। 1967 চনৰ পৰা 1972 চনলৈ ভূপেন হাজৰিকা অসম বিধানসভাৰ সদস্য আছিল। তেখেত নাওবৈচা সমষ্টিৰ পৰা তেখেতে বিধায়ক নিৰ্বাচিত হৈছিলে। বিধায়ক হৈ থকাৰ সময়তে তেখেতে এটা ফিল্ম ষ্টুডিঅ', এটা আৰ্ট গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াৰ বাবে তেখেতে যুঁজ দিছিল। তেখেতে কাৰ্যনিৰ্বাহ কৰা অন্যান্য পদসমূহ হ'ল চেয়াৰমেন, এপেলেট বডি অফ চেণ্ট্ৰেল ব'ৰ্ড অফ ফিল্ম চেঞ্চৰ, ভাৰত চৰকাৰ, 1990 চনৰ পৰা আৰম্ভ কৰি প্ৰায় 9 বছৰ। তেখেতৰ অন্যান্য পদসমূহ হৈছে মেম্বাৰ স্ক্ৰিপ্ট কমিটি অফ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যন ইষ্টাৰ্ণ ইণ্ডিয়া, ডাইৰেক্টৰ নেশ্যনেল লেভেল অন দ্য ব'ৰ্ড অফ ডাইৰেক্টৰ অফ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যন ভাৰত চৰকাৰৰ, এক্সিকিউটিভ কাউন্সিল মেম্বাৰ চিলড্ৰেনছ ফিল্ম ছ'চাইটি, মেম্বাৰ অফ ট্ৰাষ্টিষ্ট পুৱাৰ আৰ্টিষ্ট ৱেলফেয়াৰ ফাউণ্ড ভাৰত চৰকাৰ, চেয়াৰমেন জুৰি অফ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড 1985 চনত, জুৰি মেম্বাৰ অফ জুৰি অফ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ডছ 1958 পৰা 1990লৈ কেইবাবাৰো হৈছিলে, মেম্বাৰ PC যোশী কমিটি। এই কমিটি ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰালয় টেলিভিছন কাৰ্যক্ৰমৰ সহায়ত একবিংশ শতিকাত ভাৰতত ছফ্টৱেৰ প্ৰগ্ৰেমিত প্ৰোৎসাহ দিয়াৰ উদ্দেশ্যে অনুসন্ধান কৰিবলৈ নিয়োগ কৰিছিল। মেম্বাৰ এণ্ড ফিল্ম টেলিভিছন ইনষ্টিটিউট পলিচি মেকিং বডি ভাৰত চৰকাৰ। এতিয়া আহোঁ ভূপেন হাজৰিকাদেৱৰ চলচ্চিত্ৰপঞ্জী। ভূপেন হাজৰিকাদেৱে চলচ্চিত্ৰৰ ক্ষেত্ৰত তেখেতৰ অৱদান বহুখিনি আছে। ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি হৈছে এৰাপাতৰ সুৰ, মুক্তি পায় 1956 চনত। তেওঁ ছবিখন পৰিচালনা কৰাৰ লগতে কাহিনী, সংগীত আৰু গীতো ৰচনা কৰিছিলে। তেওঁ পৰিচালনা কৰা আন উল্লেখযোগ্য ছবিসমূহ হৈছে শকুন্তলা 1961, প্ৰতিধ্বনি 1964, লতিঘটি 1966, চিকিমিকি বিজুলী 1969, চিৰাজ 1988 আদি। চলচ্চিত্ৰ পৰিচালনাৰ লগতে ডক্টৰ ভূপেন হাজৰিকাই অসমীয়া, বঙালী, হিন্দী, আন ভাষাৰ অনেক ছবিত সংগীত পৰিচালনা কৰিছে। উল্লেখযোগ্য যে আব্দুল মজিদ পৰিচালিত 1975 চনৰ ছবি চামেলি মেম চাহাবত কৰা সংগীত পৰিচালনাৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। বঁটা আৰু কৃতিত্ব। ডক্টৰ ভূপেন হাজৰিকাদেৱে লাভ কৰা বঁটা আৰু কৃতিত্ব। 1961 চনত ডক্টৰ হাজৰিকাই নিৰ্মাণ কৰা শকুন্তলা ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। 1964 চনত ডক্টৰ হাজৰিকাই নিৰ্মাণ কৰা প্ৰতিধ্বনি ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। এই ছবিখন ফ্ৰান্সৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল। 1966 চনত ডক্টৰ হাজৰিকাই নিৰ্মাণ কৰা লতিঘটি প্ৰথম অসমীয়া ব্যংগ চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে। 1976 চনত আব্দুল মজিদৰ পৰিচালিত চামেলি মেম চাহাবৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে। এই সংগীতৰ বাবে তেওঁক ৰাষ্ট্ৰপতিয়ে ৰজত কমল বঁটা আৰু নগদ 10,000 টকাৰ সন্মান যাচে। 1978 চনত দুখন অসমীয়া গানৰ বিশেষ ৰেকৰ্ড প্ৰকাশ কৰাৰ উপৰিও তেওঁ আমি এক যাযাবৰ বুলি 8টা বঙালী গীতৰ LP ৰেকৰ্ডছ
HMVৰ পৰা এখন এম্বেচাডৰ আৰু এখন সোণৰ ৰেকৰ্ড লাভ কৰে। 1977 চনত পশ্চিমবংগৰ বঙালী চলচ্চিত্ৰ পুৰস্কাৰ সমিতিয়ে দম্পতী ছবিখনৰ বাবে বছৰটো শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা যাচিছিল। 1977 চনত পদ্মশ্ৰী বঁটা লাভ কৰে। 1978 চনত হিমনা পেৰীয়ে সংগীত পৰিচালনাৰ কাৰণে বাংলাদেশ ফিল্ম ইণ্ডাষ্ট্ৰীৰ তৰফৰ পৰা বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বাবে সন্মানিত হৈছিলে। 1976 চনৰ 26 জানুৱাৰীত অৰুণাচল চৰকাৰে তেওঁক মেৰা ধৰম মেৰী মা নামৰ হিন্দী ছবি নিৰ্মাণ কৰাৰ বাবে সম্বৰ্ধনা জনাই সোণৰ পদক উপহাৰ দিছিলে। মহুৱা সুন্দৰী নাটকৰ শ্ৰেষ্ঠ লোকসংগীত শিল্পী বঁটা তেখেতে লাভ কৰিছিলে। 1987 চনত অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে। সংগীত নাটক একাডেমী বঁটা লাভ কৰে সেই একে সময়তে, আৰু 1987 চনতে ইন্দিৰা গান্ধী স্মৃতি বঁটা লাভ কৰে। 1993 চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 49ম অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল। 1993 চনত শ্ৰেষ্ঠ সংগীত পৰিচালক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। 1993 চনত ডক্টৰ হাজৰিকাক 1992 চনৰ বাবে ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা সেই সময়ৰ ৰাষ্ট্ৰপতি ডক্টৰ শংকৰ দয়াল শৰ্মাই তেখেতক প্ৰদান কৰে। 2001 চনত পদ্মভূষণ বঁটা লাভ কৰে। 2001 চনত মধ্য প্ৰদেশ চৰকাৰৰ পৰা লতা মংগেশকাৰ বঁটা লাভ কৰে। 2008 চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যাচাৰ্য সন্মান লাভ কৰে। আৰু 2009 চনত অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা তেখেতে লাভ কৰে। আৰু 2012 চনত মৰণোত্তৰভাৱে চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত হয়। আৰু 2019 চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে তেখেতে সন্মানিত হয়। তেখেতৰ মৃত্যু হয় কিডনী সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ডক্টৰ হাজৰিকাই 5 নৱেম্বৰ 2011 চন মুম্বাইৰ কোকিলাবেহেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 85 বছৰ। গতিকে আমি আজি আলোচনা কৰিলোঁ ডক্টৰ ভূপেন হাজৰিকাৰ এটি চমু পৰিচয়। যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। ধন্যবাদ। জয় অসম।